এই আকাশবাণী গুৱাহাটী নিবেদন কৰিছোঁ ফোন ইন দৃষ্টিপাত। আজি আমাৰ মাজত উপস্থিত আছে ৰাজ্যৰ শিক্ষা আইন আৰু ন্যায় আৰু গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী শ্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য। আগ্ৰহী শ্ৰোতাই 0361-266-1876 আৰু 0361-266-2325 এই দুটি নম্বৰত ফোন কৰি অনুষ্ঠানটিত পোনপটীয়াকৈ অংশগ্ৰহণ কৰিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰি প্ৰথমে এয়া মানস প্ৰতিম শৰ্মা। নমস্কাৰ শ্ৰোতাসকল, আজি দৃষ্টিপাত অনুষ্ঠানত আপোনালোকক আদৰণি জনাইছোঁ। আজি আমাৰ সৈতে অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয় এই অনুষ্ঠানত উপস্থিত আছে। অৱশ্যে অকল তেখেত শিক্ষা বিভাগৰে নহয়, আন দুটা গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব আছে। কিন্তু যিহেতু আজি আমাৰ আলোচনা মাত্ৰ 30 মিনিট হ'ব, মই মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা অনুমোদন বিচাৰিছোঁ যে যদিহে আজি আমি অকল শিক্ষা বিভাগৰ বিষয়ে আলোচনা কৰোঁ, ঠিক হয়, কাৰণ যথেষ্ট সময় কম আপোনাৰ বিভাগৰ উত্তৰ দিবলৈ। গতিকে আমি বিষয়টোলৈ গৈছোঁ। প্ৰথমে মাননীয় মন্ত্ৰী মহোদয়, যদি আমি জানিব বিচাৰোঁ আপোনাৰ অধীনত শিক্ষা বিভাগে লাভ কৰা প্ৰধান তিনিটা সফলতা কি, আপুনি কিদৰে দাঙি ধৰিব? যিকোনো বিভাগ এটাৰে যদি মূল্যায়ন কৰিবলগীয়া হয়, বিশেষকৈ শিক্ষা বিভাগৰ কেনেকুৱা শিক্ষা বিভাগটো চলিছে, শিক্ষা বিভাগটোৰ কেনেকুৱা উন্নয়ন হৈছে, এই মূল্যায়ন কৰিবৰ বাবে আমি এটা গুণোৎসৱ বুলি ব্যৱস্থা আমি প্ৰৱৰ্তন কৰিছোঁ। 2017 চনৰ পৰা সেই চলি আছে। এই গুণোৎসৱৰ মাধ্যমেৰে আমি আমাৰ শিক্ষা জগতখনৰ সম্পৰ্কে এটা সাম্যক আমি এটা তথ্য পাব পাৰোঁ। আৰু যদি মই কওঁ যে শিক্ষা জগতখন কেনেকুৱা চলিছে, যেনেকৈ এটা এজন ছাত্ৰই ভালকৈ পঢ়া শুনা কৰিছেনে তেওঁৰ পৰীক্ষাৰ ফলাফলত এটা প্ৰতিফলিত হয়, ঠিক তেনেদৰে শিক্ষা ব্যৱস্থাটোৰ এটা পৰীক্ষা বুলি ক'ব লাগিব গুণোৎসৱ। আমাৰ যিটো শিক্ষা ব্যৱস্থা, বিভিন্ন আমাৰ যিবোৰ স্কুল আছে, আমাৰ বিদ্যালয় আছে, এই বিদ্যালয়সমূহৰ সম্পৰ্কে আমি কিছু গ্ৰেডিং কৰোঁ। যেনেকৈ পৰীক্ষাত A গ্ৰেড, A+ হয়, এনেকৈ হয়। তে এইবাৰ আগৰ বৰ্ষতকৈ আমাৰ A গ্ৰেড পোৱা যিটো আমাৰ সংখ্যা হৈছে, এইটো হৈছে 6024খন স্কুল যোনে A+ পাইছে। A পোৱা হৈছে 14488খন, B পোৱা হৈছে 14056খন, C পোৱা হৈছে 8748খন আৰু D পোৱা হৈছে 5272খন। এই সংখ্যাটো যদি আমি ইয়াৰ আগৰ বছৰৰ সংখ্যাতকৈ দেখোঁ, তেতিয়াহ'লে আমি দুটা খুব গুৰুত্বপূৰ্ণ কথা দেখোঁ। এটা হৈছে যে যিবোৰ D আৰু C পোৱা আছিল সেইবোৰৰ সংখ্যা কমিছে, আৰু A+ আৰু A পোৱা আৰু B পোৱা যিবোৰ বিদ্যালয় আছিল সেই বিদ্যালয়বোৰৰ সংখ্যা বাঢ়িছে। গতিকে মইতো ভাবোঁ যে এই যে আমি যে এটা গুণোৎসৱৰ সময়ত আমি A+ বা এই ক্ষেত্ৰলৈকে আমি যিবোৰ বিদ্যালয়ক লৈ যাব পাৰিছোঁ, এটা সফলতা। ইয়াৰ উপৰি মই অনুভৱ কৰোঁ যে আমি ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া পাঠ্যপুথি, তেখেতসকলক আমি ইউনিফৰ্ম, তেখেতসকলৰ বিভিন্ন ক্ষেত্ৰত যেনেকৈ আপুনি জানে যে আজি আমি হায়াৰ ছেকেণ্ডেৰীৰ পৰা পষ্ট গ্ৰেজুৱেশ্যনলৈকে ল'ৰা ছোৱালীবোৰক যিবোৰৰ মাক দেউতাক আৰ্থিকভাৱে দুৰ্বল, তেখেতসকলক আমি বিনামূলীয়া তেখেতৰ নামভৰ্তি কৰাৰ সুযোগ দিছোঁ, তেখেতসকলক ফিজবিলাকৰ পৰা ৱেইভ কৰি দিছোঁ। মই ভাবোঁ যে এই চৰকাৰখনৰ এইটো এটা ডাঙৰ পদক্ষেপ। ইয়াৰ উপৰি আমাৰ সময়মতে পৰীক্ষা অনুষ্ঠিত কৰা, কিয়নো আগতে এটা সদায় অভিযোগ উঠিছিল যে আমাৰ সেৱাই হওক বা আসাম হায়াৰ ছেকেণ্ডেৰী বৰ্ডৰ পৰীক্ষাবোৰে হওক, এইবোৰ সময়মতে ফলাফলবোৰ প্ৰকাশ নাপাইছিলে। সেইকাৰণে আমাৰ যিসকল কৃতিমান ছাত্ৰ ছাত্ৰী, যিসকলে বাহিৰৰ ভাল ইউনিভাৰ্চিটিলৈ পঢ়িও যাব খুজিছিল, তেওঁলোকে এই ফলাফলবোৰ দেৰিকৈ পোৱাৰ বাবে সেইবোৰত নামভৰ্তি কৰিবলৈ সুযোগ নাপাইছিলে। মই ভাবোঁ যে এই দুটা বছৰত আমি এই ক্ষেত্ৰত আমি যথেষ্ট সফলতা পাবলৈ সক্ষম হৈছোঁ। আৰু এইটো মই এটা ভাবোঁ যে শিক্ষা জগতখনলৈ এটা মই কৃতিত্ব বুলি কোৱাটো ঠিক নহ'ব, কিন্তু মই ভাবোঁ যে এইটো এটা ভাল পদক্ষেপ। আমাৰ ছ'চিয়েল মিডিয়াত মানে ফেচবুক আৰু টুইটাৰত আপোনাৰ মানে যথেষ্ট প্ৰশ্ন আহিছে। মই কেইটামান প্ৰশ্ন লৈছোঁ। আৰিফে সুধিছে, তেওঁ জানিব বিচাৰিছে যে এইটো 11,000 ষ্টেট পুল টিচাৰ যে আছে, যিটোলৈকে 2017 চনৰ পৰা ফিক্স পেড কাম কৰি আছে, তেওঁলোকৰ ভৱিষ্যত বা তেওঁলোকলৈ কি চিন্তা চৰ্চা কৰিছে? চাওক, নিযুক্তিৰ যিটো পদ্ধতি,
নিযুক্তিৰ পদ্ধতি বিভিন্ন ধৰণৰ হ'ব পাৰে সমগ্ৰ বিশ্বতে নিযুক্তিৰ পদ্ধতিবোৰ কিন্তু সলনি হ'বলৈ ধৰিছে আগতে আমি শিক্ষকসকলক কেতিয়াও কন্ট্ৰেকচুৱেল বেচিছত নলৈছিলোঁ তেখেতসকলক চৰকাৰী চাকৰি তেখেতসকলে চাকৰি লয় চাকৰি পোৱাৰ পিছত তেখেতসকলে তেতিয়া 58 বছৰ বয়স আছিল 58 বছৰলৈ তেখেতসকলে চাকৰি কৰিছিলে পৰৱৰ্তী সময়ত এই চিন্তাধাৰাটো অন্য ঠাইৰ দৰে বিশেষকৈ উন্নত ৰাষ্ট্ৰসমূহৰ দৰে এতিয়া বস্তুটো আহিছে কন্ট্ৰেকচুৱেল তাৰমানে এটা নিৰ্দিষ্ট সময়ৰ কাৰণে বা নিৰ্দিষ্ট বিষয়ৰ বাবে যেনেকৈ আপুনি জানে যে অপাৰেশ্যন ব্লেকবোৰ্ড আছিল এটা অপাৰেশ্যন ব্লেকবোৰ্ডৰ আণ্ডাৰত চৰকাৰে চিন্তা কৰিছিল যে এইখিনি ক্ষেত্ৰত আমি এইভাৱে এই এটা অপাৰেশ্যন মানে এটা প্ৰগ্ৰাম চলোৱাৰ প্ৰয়োজন আছে এটা সময়সীমালৈকে চলালে পৰৱৰ্তী সময়ত কেন্দ্ৰীয় চৰকাৰ হৈ আমি অসমতো চলাইছিলোঁ বহুতো শিক্ষকসকলক আমি নিযুক্তি দিছিলোঁ কিন্তু মই ভাবোঁ যে আমাৰ সকলোৰে মাজত সেই পুৰণি পদ্ধতিত যে মানে এবাৰ চাকৰিত সোমালোঁ 58 বছৰত মই ৰিটায়াৰ কৰিলোঁ এই যিটো নিযুক্তিৰ প্ৰক্ৰিয়া এই নিযুক্তিৰ প্ৰক্ৰিয়াটোতে আসক্তি থাকি গ'ল ফলত সকলোৱে এটা যিকোনো বস্তুতে মই দেখিছোঁ যে এনেকুৱা হৈছে কাৰোবাক আমি কন্ট্ৰেকচুৱেল বেচিছত লৈছোঁ তেওঁ সোমোৱাৰ দিনাখনেই জানে যে তেওঁক এটা নিৰ্দিষ্ট সময়ৰ কাৰণে নিৰ্দিষ্ট মাননি দি তেখেতক এই চাকৰিটো দিয়া হৈছে কাৰোবাৰ যদি সেই ক্ষেত্ৰত তেখেতে অনুভৱ কৰে যে সেই চাকৰিটোৰ সেই যিখিনি পইচা সেই পইচাখিনি তেওঁৰ কাৰণে যথেষ্ট নহয় তেওঁ অইন ঠাইত চাকৰি ল'ব পাৰে তেখেতসকলে গোটেইখিনি জানি বুজি তেখেতে এটা চাকৰি লৈ তাৰপিছত তেওঁলোক লাগি যায় নিয়মীয়াকৰণ মোক ৰেগুলাৰাইজ কৰক এই ক্ষেত্ৰত আমি যিখিনি চৰকাৰে যিখিনি পাৰোঁ আমি এইখিনি কৰিবলৈ চেষ্টা কৰি আছোঁ এইটো নহয় যে আমি তেখেতসকলৰ কথা নুবুজো বা তেখেতসকলক আমি কিবা ক্ষেত্ৰত ডিপ্ৰাইভ কৰিব খোজোঁ কিন্তু চৰকাৰেও কিছু আমাৰ বিত্তীয় ফালৰ পৰাই হওক বা অন্যান্য ক্ষেত্ৰত আমাৰো কিছু বাধ্যবাধকতা আছে কিছু আমাৰ সীমাবদ্ধতা আছে গতিকে তাৰ মাজতে আমি প্ৰক্ৰিয়াটো জাৰি ৰাখিছোঁ বহুতো স্কুল নতুনকৈ আগতে কিয়নো আমাৰ আৰু এটা প্ৰশ্ন মই নাজানো আপোনালোকক সুধিছে নে নাই সেইটো হৈছে ভেঞ্চাৰ স্কুল হয় মানে শিক্ষামন্ত্ৰী হিচাপে মই কেতিয়াবা ধেমালি কৰি কওঁ যে শিক্ষামন্ত্ৰী হিচাপে মোক বহুতে যে আপোনাৰ দায়িত্ব কি মই কওঁ যে মইতো অনুভৱ কৰোঁ যে শিক্ষাৰ ক্ষেত্ৰখনক আগবঢ়াই নিয়া কিন্তু বহুতে মানে ভাবে যে শিক্ষামন্ত্ৰীৰ দায়িত্ব হৈছে চাকৰি দিয়া শিক্ষকসকলৰ চাকৰি দিয়ক আপুনি যদি মই ছ'চিয়েল মিডিয়াত আপুনি ছ'চিয়েল মিডিয়াৰ কথা কৈছে আপুনি যদি মোৰ ছ'চিয়েল মিডিয়াৰ পেজটোত যায় মই যদি হায়াৰ ছেকেণ্ডেৰী স্কুলৰ কোনোবা এগৰাকীয়ে কৃতিত্ব লাভ কৰাৰ কাৰণে তেওঁ যদি এটা অভিনন্দন জনাই মই এটা পষ্টটো কৰিছোঁ আপুনি কমেণ্ট ছেকশ্যনত দেখিব সেই অভিনন্দনলৈ কোনো কথা নাই তাত খালি কথা আমাৰ অমুকৰ এইটো কেতিয়া হ'ব আমাৰ বেতনখিনি কি কৰিব নিঃসন্দেহে মই এইটো অনুভৱ কৰোঁ যে তেখেতসকলেও এইটো এটা ফৰাম পাইছে যিটো ক্ষেত্ৰত আপোনাক জনাবৰ কাৰণে এটা ফৰাম পাইছে আই টেক ইট ভেৰি পজিটিভলি কিন্তু মই লগতে এইটোও কওঁ যে শিক্ষামন্ত্ৰী হিচাপে মোৰ মূল দায়িত্বটো হৈছে যে আমাৰ শিক্ষা ব্যৱস্থা যিটো আছে এই শিক্ষা ব্যৱস্থাটোক কেনেকৈ আৰু আগবঢ়াই নিব পাৰি আৰু তাৰ মাধ্যমেৰে আমি শিক্ষকসকলক অৱহেলা কৰি বা শিক্ষকসকলৰ অবিহনে শিক্ষা ব্যৱস্থাটো হ'ব নোৱাৰে গাড়ী এখনৰ যদি গাড়ী চালকজন নাথাকে তেতিয়াহ'লে গাড়ীখন চলিব নোৱাৰে গতিকে শিক্ষকসকলৰ যিখিনি সমস্যা আছে সেই সমস্যাবোৰ আমি যিমানখিনি পাৰোঁ আমি সেইখিনি নাইকিয়া কৰিবলৈ প্ৰচেষ্টা কৰি আছোঁ কিন্তু এভুকতে কল নপকে মই এটা বছৰ হৈছে শিক্ষামন্ত্ৰী এটা বছৰতে এই বিগত 70 বছৰৰ গোটেইখিনি বিষয় মই এই 12 মাহতে মই শেষ কৰিব পৰা নাই কিন্তু মই প্ৰচেষ্টা কৰি আছোঁ আপুনি পজিটিভ দিশত আগবাঢ়ি আছে চেষ্টা কৰিছোঁ আমাৰ এটা ফোন আহিছে আমি ফোনটো লৈছোঁ হেল্ল' হয় আপুনি পৰিচয় দিয়ক আৰু অতি চমুকৈ ছাৰক প্ৰশ্নটো সোধক হেল্ল' নমস্কাৰ ছাৰ নমস্কাৰ ছাৰ মই বিতুপন সাধনীদাৰ ক'লোঁ হয় কওক মই শিৱসাগৰ জিলাৰ পৰা ক'লোঁ মই এতিয়া চৰাইদেউ জিলাত প্ৰাথমিক বিদ্যালয়ৰ এজন সহকাৰী শিক্ষক হিচাপে মই নিযুক্ত হৈ আছোঁ হয় ছাৰ মই বুজাবুজি বদলীকৰণ মিউচুৱেল ট্ৰেন্সফাৰৰ কাৰণে এপ্লাই কৰিছিলোঁ অনলাইন যিহেতু বস্তুটো ট্ৰেন্সপাৰেণ্ট হয় আৰু বস্তুটো আগতে যিহেতু ছিষ্টেমটো আৰম্ভ কৰা হৈছিলে এতিয়াও আছে এইটো এইবাৰ মানে কেতিয়াকৈ মানে কথাটো অৰ্ডাৰখিনি কেতিয়ালৈ কি কৰিব আপোনালোকৰ কিবা
সেইটো বিষয়ে জানিব বিচাৰিলোঁ। হয়, আমি আপুনি জানে যে অনলাইন যিটো ট্ৰান্সফাৰ আছিল এই অনলাইন ট্ৰান্সফাৰৰ ব্যৱস্থাটো আমি আকৌ পুনৰবাৰ প্ৰৱৰ্তন কৰিছোঁ। মাজতে আমাৰ যিটো টেকনিকেল কিছু কথা আছিলে সেই টেকনিকেল কথাৰ কাৰণে সেই অনলাইন ব্যৱস্থাটো আমাৰ বন্ধ হৈছিলে, কিন্তু এইটো আমি পুনৰবাৰ আৰম্ভ কৰিছোঁ। আৰু মাজতে 2টা মাহ আমাৰ নিৰ্বাচনৰ বাবে আমি মডেল কোড অফ কণ্ডাক্টৰ বাবে আমি কোনো ধৰণৰ তেনেকুৱা ধৰণৰ সিদ্ধান্ত ল'ব পৰা নাই বা আমি তেনেকুৱা সিদ্ধান্ত দিব পৰা নাই। কিন্তু যিখিনি মানুহে অনলাইন নাথাকোঁতে অফলাইনত কৰিছিলে তেখেতসকলৰ প্ৰায় 2000তকৈ অধিক মানুহৰ যিখিনি তেওঁলোকৰ সিদ্ধান্ত ল'ব লাগে সেই সিদ্ধান্তখিনি লৈ মই মোৰ ফালৰ পৰা আগবঢ়াই দিছোঁ। কিছু অৰ্ডাৰো এতিয়া ইছ্যু হৈ আছে আৰু মই ভাবোঁ যে এই ক্ষেত্ৰত অনলাইনৰ ক্ষেত্ৰত আমি সিদ্ধান্ত খুব কম সময়ৰ ভিতৰতে ল'ব পাৰিম। মই শ্ৰোতাগৰাকীৰ সৈতে আন এক বিষয়ে সংযুক্ত কৰিব বিচাৰিছোঁ যে যিসকল মহিলা শিক্ষাৰ্থী আছে তেওঁলোকৰ বিভিন্ন বিষয়ত এই বিষয়টো উত্থাপিত হৈছে বিভিন্ন সময়ত যে তেওঁলোকক যথাসম্ভৱ ঘৰৰ কাষতে নিযুক্তি দিলে ভাল হয়, নিৰাপত্তাজনিত দিশত। এই দিশটোত আপুনি কিদৰে চিন্তা চৰ্চা কৰিছে? চাওক, এতিয়া মই তেখেতসকলক যদি এটা প্ৰশ্ন কৰোঁ তেখেতসকলে কিন্তু সেই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰে। এগৰাকী মহিলা প্ৰাৰ্থী, শিৱসাগৰৰ মহিলা প্ৰাৰ্থী উদাহৰণস্বৰূপে কৈছোঁ মই, তেওঁ যদি আবেদন কৰাৰ সময়ত তেখেতে ধুবুৰী জিলাত চাকৰি বিচাৰিছে, লিখিতভাৱে তেখেতে কৈছে যে মই ধুবুৰী জিলাত মই কৰ্মৰত হ'ব বিচাৰোঁ বা মই চাকৰি বিচাৰিছোঁ। চাকৰিটো লৈ উঠি তেখেতে যদি তেতিয়া কয় যে নহয় মোক আকৌ আপুনি শিৱসাগৰলৈ ট্ৰান্সফাৰ কৰি দিয়ক, এইটো জানো এথিকেল হয়? আপোনাৰ যদি অসুবিধা আছে, আপুনি যদি অনুভৱ কৰে যে আপুনি ঘৰৰ ওচৰতে চাকৰি, আপুনি আপোনাৰ নিজৰ গৃহ জিলাতে চাকৰি বিচাৰক। আপুনি ধুবুৰী জিলা, গোৱালপাৰা জিলা বা এনেকুৱা দুৰ্গম যিবোৰ আমাৰ ঠাইত যাব নোখোজে, চৰ অঞ্চল বা অন্যান্য অঞ্চলত, সেইবোৰত সেইবাবে পদ যথেষ্ট খালী থাকে। গতিকে আপুনি জানে যে টেটত আপোনাৰ নম্বৰ হয়তো কম আছে, আপুনি যদি শিৱসাগৰত হওক, গুৱাহাটীত হওক বা অন্যান্য ঠাইত বিচাৰে আপুনি হয়তো আপোনাৰ লিষ্টত নাম নাহিব পাৰে। গতিকে আপুনি চাকৰিটো লোৱাৰ খাতিৰত আপুনি ধুবুৰীলৈ গৈছে, আপুনি মৰিগাঁৱৰ ভিতৰত যাব বিচাৰিছে, আৰু চাকৰিটো লৈ উঠি তেতিয়াহে আপোনাৰ মনত পৰে নেকি যে নহয় মোৰ ইয়াত বৰ অসুবিধা হৈছে গতিকে মই গৃহ জিলালৈ ফিৰি যাব লাগে? মই এজন শিক্ষামন্ত্ৰী অসমৰ বাবে, অসমৰ যিবোৰ এই যে জিলাবোৰৰ নাম ক'লোঁ, ধুবুৰী হওক, গোৱালপাৰা হওক, এই জিলাবিলাকত যিবোৰ স্কুল আছে, এই স্কুলবিলাকত যিবোৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা কৰে তেখেতসকলৰ প্ৰতি মোৰ দায়িত্ব নাই নেকি? এখন স্কুল আছে যিখন স্কুলৰ শিক্ষয়িত্ৰীগৰাকীক ট্ৰান্সফাৰৰ কাৰণে কেনেকুৱা ধৰণৰ হেঁচা দিয়া হয়। বহুতে মোক বেয়া পায়, আপুনি যদি ফেচবুক বা টুইটাৰত যায় তেখেতে যথেষ্ট গালি সপনি দিয়ে মোক। কিন্তু মোৰ কথা হৈছে যে এই যে যিটো আপোনাৰ যিটো অসুবিধা, এই অসুবিধাটোতো আপুনি নিজে আমন্ত্ৰণ কৰি আনিছে। আপুনি যদি কোনোবা এগৰাকীয়ে যদি তেখেতসকলে যদি ধুবুৰী জিলাত অইন এখন জিলা ধৰি লওক গোলাঘাটৰ ছোৱালীজনী, ধেমাজিৰ ছোৱালী এজনীয়ে চাকৰি ল'ব, ছোৱালী বুলি কোৱা নাই আমাৰ ল'ৰাও আছে, তেখেতসকলৰ তেতিয়াহে মনত পৰে যে শাহুৱেকৰ কেঞ্চাৰ হৈছে, তেওঁৰ পিতৃ মাতৃ বৃদ্ধ হৈছে, তেওঁ চাকৰি বিচৰা আগদিনা হ'লে তেওঁ গম পোৱা নাছিল নেকি যে তেওঁৰ মাতৃ পিতৃ বৃদ্ধ হৈছে, গতিকে তেওঁ ইমান দূৰৰ ঠাইখনত থাকি পঢ়া শুনা শিক্ষাদান কৰিব নোৱাৰিব। মইতো ভাবোঁ যে এইটো এটা তেওঁলোকে প্ৰক্ৰিয়া হিচাপে লৈছে। তেওঁলোকেও জানে যে চাকৰিটো কিবাকৈ লৈ উঠি পেলাই তাৰপিছত লাগি মেলি মন্ত্ৰীক কম, বিধায়কক কম, বিভিন্ন ক্ষমতাশালী ব্যক্তিসকলক কৈ মই মোৰ ট্ৰান্সফাৰটো কৰাই লওঁ। আৰু এইটোৰ বাবে আপুনি চাব, মোৰ অফিচৰ আগত মই এখন উপায়হীন হৈ মই এখন তাত বৰ্ড এখন লগাবলগীয়া হৈছে যে আমি নীতি নিয়ম অনুসৰি যি ট্ৰান্সফাৰ হ'ব লাগে সেইটো আমি কৰিম, কিন্তু ডেইলি মই অফিচত বহি ফাইল চাব নোৱাৰোঁ, মই অফিচত বহি কোনো পলিচি ডিচিশ্যনৰ সম্পৰ্কে চিন্তা চৰ্চা কৰিব নোৱাৰোঁ, কিয়নো মোৰ অফিচৰ বাহিৰত নাই বুলিলেও 100-150 মানুহ ৰৈ থাকে একমাত্ৰ ট্ৰান্সফাৰ বিচাৰি। নাই, আজি বিষয়টো স্পষ্ট হৈ গ'ল যে কি নীতি আপুনি সুস্পষ্টভাৱে ক'লে এই ধৰণৰ নীতি আপোনালোকে লৈ আছে। গতিকে আৰু কোনো বিতৰ্কৰ মোৰ বোধেৰে বাদ নাথাকিলে আপুনি সুস্পষ্টভাৱে উত্তৰটো দিলে। হয়, আমাৰ আন এটি ফোন আহিছে, ফোনটো লৈছোঁ। হেল্ল', হয়, আপুনি প্ৰশ্নটো কৰক। হেল্ল' ছাৰ। নমস্কাৰ, কওক। নমস্কাৰ ছাৰ, মই টেট পাছ কৰা এগৰাকী প্ৰাৰ্থী, মই জিটি হিষ্ট্ৰী টেট পাছ কৰিছিলোঁ ছাৰ। কিন্তু এতিয়ালৈকে ছাৰ অহা জুন মাহৰ 2019ত আমাৰ শেষ হ'বলৈ হ'ল। হয়।
ছাৰ কিন্তু এতিয়ালৈকে একো আমি তাৰ ভেলিডিটি এক্সটেনশ্যন বা কিবা একো পোৱাই নাই বা আৰু বহুতখিনি পষ্ট এতিয়াও যিহেতু আছে স্কুলবোৰত অলৰেডি গম পাইছোঁ যিবোৰ SC STৰ কাৰণে মানে ৰিজাৰ্ভ হৈ আছে ছাৰ সেইবোৰ কিবা ব্যৱস্থা হ'ব নেকি ছাৰ? চাওক আমি চাকৰিৰ ক্ষেত্ৰত আমি এটা খুব ডাঙৰ অসুবিধা পাইছোঁ যিটো অসুবিধা হয়তো মই মুকলিকৈ কোৱাৰ প্ৰয়োজনো আছে যে আমি 11,000 পদ আমাৰ খালী আছে আমি 11,000 পদ আমি পূৰণ কৰিবৰ বাবে আমি এডভাৰটাইজমেণ্ট দিছোঁ আৰু এডভাৰটাইজমেণ্ট দিয়াৰ লগে লগে কোনোবা নহয় কোনোবা এগৰাকীয়ে হাইকোৰ্টত গৈ এটা ষ্টে অৰ্ডাৰ লৈ লয় ইয়াৰ আগতে 2018 চনত কিছু এটা কাৰণত তেখেতসকলে কোৰ্টত ষ্টে অৰ্ডাৰ ল'লে এটা বছৰ এই ষ্টে অৰ্ডাৰটো থকাৰ বাবে আমি কোনো পদক্ষেপ ল'ব নোৱাৰিলোঁ আমি ল'ব নোৱাৰি তাৰপিছত কোৰ্টত আমি কেছটো জিকিলোঁ আমি যেতিয়া কেছত জিকিলোঁ আমি পুনৰবাৰ যেতিয়া আমি আকৌ এডভাৰটাইজমেণ্ট কৰিলোঁ তেতিয়া আকৌ কোনোবাই গৈ পেলাই কোৰ্টত এতিয়া ষ্টে লৈ লৈছে এতিয়া আপুনি মোক কওক যে কোৰ্টে যেতিয়া এটা বিষয় এটা ষ্টে দি থৈছে আমাৰো সাংঘাতিক অসুবিধা হৈছে কিয়নো এফালে আমি যিসকল আমাৰ উত্তীৰ্ণ প্ৰাৰ্থী যিসকল উত্তীৰ্ণ হৈ থৈছে টেটত তেখেতসকলক আমি এই পদসমূহত আমি দিব পাৰোঁ তেখেতসকলে যোগ্যতা পাইছে তেখেতসকলে বহুতে আমি যিটো এলিমেণ্টাৰী এডুকেশ্যনৰ ডিপ্ল'মা সেই ডিপ্ল'মাটো আজিকালি কৰিছে তেখেতসকলৰ যোগ্য কিন্তু আমাৰ ক্ষেত্ৰত ডাঙৰ অসুবিধাটো হৈছে যে এই যিসকল প্ৰাৰ্থীসকলৰ মাজৰ কিছুমানৰে আকুৰগুজ তেখেতসকলৰ মনোভাৱৰ কাৰণে মই ক'লোৱে 2 বছৰ মোৰ আগৰ পৰাই এই ষ্টেটো চলি আছে মই মন্ত্ৰী হৈ মই যিহেতু নিজেও এজন অধিবক্তা আছিলোঁ হাইকোৰ্টতো ওকালতি কৰিছিলোঁ গতিকে মই যুঁজ বাগৰ কৰি পেলাই মই তেখেতসকলে যিখন পিটিশ্যন দিছিল সেই পিটিশ্যনখন ডিছমিছ কৰাই কোৰ্টে ক'লে যে নাই তেওঁলোকে যিটো এডভাৰটাইজমেণ্ট দিছিল সেইটো সঠিক আছিল সেইমতে আকৌ আমি পুনৰবাৰ দিলোঁ কিন্তু পুনৰবাৰ কোনোবা আৰু এটা পক্ষই গৈ পেলাই এবাৰ হাইকোৰ্টত ষ্টে লৈ থৈছে এতিয়া মই কৈছোঁৱে যে মই বিচাৰিলেও কেতিয়াবা মই নিযুক্তি দিব বিচাৰোঁ নিযুক্তি প্ৰক্ৰিয়াটো কৰিব খোজোঁ কিন্তু এখেতে কোৱা কথাটো মই খুব অনুভৱ কৰোঁ যে 2012ত আমাৰ প্ৰথম টেট পৰীক্ষা হৈছিলে 2012ৰ পিছত তেখেতসকলৰ 7 বছৰৰ ভেলিডিটি থাকে তেখেতসকলৰ ভেলিডিটিটো এতিয়া অলৰেডি অভাৰ হ'বলৈ হ'ল নে হ'ল উপায় গতিকে আমি পৰৱৰ্তী টেট পৰীক্ষা পাতিবলৈ আমি লৈছোঁ যিসকল উত্তীৰ্ণ হৈছিল যিখিনিয়ে চাকৰি পালে তেওঁলোকতো সুখী তেওঁলোকে এতিয়া অন্য কথা লাগিছে এতিয়া তেওঁলোকৰ বিভিন্ন অন্য ক্ষেত্ৰত তেখেতসকলে মানে তেখেতসকলৰ নিয়মীয়াকৰণ কেতিয়া হ'ব তেখেতসকলৰ ট্ৰান্সফাৰটো কেতিয়া হ'ব এইবিলাক বিষয়ত লাগি আছে তেখেতসকলে কিন্তু যিসকলক দিব পৰা নাই মই তেখেতসকলৰ কাৰণে মোৰো বেয়া লাগে আৰু সঁচা অৰ্থত ক'বলৈ গ'লে মই অনুভৱ কৰোঁ আমাৰ অসমৰ শিক্ষা ব্যৱস্থাটোত যিটো এক অৰাজক ব্যৱস্থা আছিল এই টেট পৰীক্ষাৰ লগে লগে কিন্তু সেই ক্ষেত্ৰত এটা গুণগত মানদণ্ড উন্নত হৈছে কিন্তু দুৰ্ভাগ্যজনকভাৱে এই যিখিনি ল'ৰা ছোৱালী এইখিনি ল'ৰা ছোৱালী তেখেতসকল যথেষ্ট মেধাৱী ল'ৰা ছোৱালী কিন্তু তেওঁলোকক আমি এই ৰেগুলাৰ পষ্টবিলাকত আমি একমডেট কৰিব পৰা নাই এইটো নহয় যে মই তেখেতসকলক সংবেদনশীল নহয় ময়ো অনুভৱ কৰোঁ কিন্তু মই কৈছোঁ যে ব্যৱস্থাটো এৰাতিৰ ভিতৰতে সলনি কৰা সম্ভৱ নহয় মই যিটো কৈছোঁ যে এটা সময়ত 80ৰ শেষৰ দশক আৰু 90ৰ মাজভাগলৈকে অসমৰ শিক্ষা জগতত এটা অৰাজকতা আহি গৈছিল এনেকুৱা হৈছিলে 10টা পোষ্ট আছে কিন্তু সেই 10টা পোষ্টৰ এগেইনষ্টে ক'ৰবাত 25জন মানুহক চাকৰি দি দিছে আৰু সেইসকল এতিয়া ধৰি লওক এনেকুৱা এখন জিলা শিৱসাগৰ জিলাৰ কথা কৈছে অলপ আগতে মই শিৱসাগৰ জিলাৰ কথাই কওঁ যিটো পোষ্ট চেংচন হৈ আছিল সেই চেংচন পোষ্টতকৈ অত্যাধিক শিক্ষকৰ নিযুক্তি দি দিলে যিজনে নিযুক্তি দিলে যিজন ইনস্পেক্টৰ স্কুলছে নিযুক্তি দিলে তেওঁলোকৰ পৰা কিছু পইচা কালেক্ট কৰি তেওঁ ৰিটায়াৰ কৰি আজি সুন্দৰভাৱে ডাঙৰ বিল্ডিং বনাই কিছু বাচি আছে কিছু মৰিলোঁ কিন্তু এই যে যিখিনি দিলে এই মানুহখিনি তেওঁলোকে নিজে এটা এছ'চিয়েশ্যন আছে ইৰেগুলাৰ ইলিগেল নিযুক্তিৰ মানে যিখন পাইছিল তেওঁলোকে কৈছে আমি কি জানো আমাক চৰকাৰৰ আপোনালোকৰ ইনস্পেক্টৰ স্কুলছে এখন নিযুক্তি পত্ৰ দিছে এতিয়া তেওঁ যদি নিযুক্তি পত্ৰখন ভুল তেতিয়াহ'লেতো আমি চৰকাৰৰ পৰাই পাইছোঁ গতিকে তেখেতসকলে সেই একেই কোৰ্টত গৈছে কোৰ্টৰ এটা সময়ৰ ভিতৰত কিমান যে আমাৰ তাৰ মাজত ড্ৰপ টিচাৰ এলিজিবল টিচাৰ ৱৰ্কিং টিচাৰ এনেকুৱা কেইবাটাও কেটেগৰী বনাই এটা সময়ত ন্যায়ালয়ো এই সময়ত ভাগৰি গৈছে মানে আপুনি শিক্ষা বিভাগৰ লগতে আপোনাৰ আইনৰ গোটেই অভিজ্ঞতা বিভাগটোত ব্যৱহাৰ কৰিব লগা হৈছে মই এটা ক্ষেত্ৰত মানে মই ভাবোঁ সেই ক্ষেত্ৰত আমি বহুতো পেণ্ডিং কেছেছ
যিহেতু মোৰ নিজৰ এটা অভিজ্ঞতা আছে এখন ৰিট পিটিশ্যন কেনেকৈ হয় মোক যদি কোনোবাই কয় যে নহয় এইটো অৰ্ডাৰ ষ্টেজত আছে তেতিয়াহ'লে লগে লগে মই ক'ম অৰ্ডাৰ ষ্টেজত আজি এবছৰ ধৰি কিয় পঢ়ি আছে তোমালোকে তাত কোৱা কোৰ্টত যোৱা কোৰ্টত গৈ কোৱা যে এইটো এটা আৰ্জেণ্ট মেটাৰ সোনকালে ডিছপ'জ হ'ব লাগে গতিকে এই ক্ষেত্ৰত সহায় হৈছে কিয়নো শিক্ষা জগতৰ আপুনি জানি আচৰিত হ'ব যে অসমৰ হাইকোৰ্টত সৰ্বাধিক কেছ আছে শিক্ষা বিভাগৰে হয় আমি এতিয়া যদি মহাবিদ্যালয়ৰ বিষয়লৈ যাওঁ ধৰক এগৰাকী অধ্যাপকে এটা প্ৰস্তাৱ আগবঢ়াইছিলে যে